স্বাগতম জানাইছোঁ আপোনাক আমাৰ ৱে টু অনলাইনৰ নতুন এটা ভিডিঅ' লৈ আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম নেশ্যনেল স্কলাৰশ্বিপটোৰ বিষয়ে। এই স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰিলে আপুনি কিমান টকা পাব আৰু স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পিছত আপুনি হাৰ্ড কপি ক'ত জমা দিব লাগিব। তো হেল্ল' এণ্ড ৱেলকাম গাইজ, মই চাইদুল আৰু আপোনালোকে চাই আছে ৱে টু অনলাইন ইউটিউব চেনেল। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কলাৰশ্বিপটো ক্লাছ 1ৰ পৰা আৰম্ভ কৰি পোষ্ট গ্ৰেজুৱেশ্যনলৈকে সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে মিনিমাম 50% মাৰ্ক থাকিব লাগিব। তো বলক এতিয়া আমি চাই লওঁ যে স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব। ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা পিচিত থকা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অ'পেন কৰিব আৰু ইয়াৰ চাৰ্চ বাৰত লিখিব NSP হোম আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰত যিটো ৰিজাল্ট ওলাই আহিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হোম, আপুনি এইটো লিংকত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা হোম পেজ আপোনাৰ সন্মুখত খোল খাব। আপুনি ইয়াত নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো ইয়াৰ আগতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু চেণ্ট্ৰেল স্কিমত প্ৰথম যিটো আছে মিনিষ্ট্ৰী অফ এফেয়াৰ্ছ, আপুনি এইটোত ক্লিক কৰি দিব আৰু ইয়াত ইম্পৰ্টেণ্ট ডেট কেইটা দেখিবলৈ পাব, এপ্লাই আৰম্ভণি আৰু ডিফেক্টিভ আৰু ইয়াৰ লগতে ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন আৰু লাষ্ট ডেট, এইখিনি বস্তু আপুনি ইয়াত দেখিবলৈ পাব। এইকেইটা আপুনি চাই ল'ব, যদি ডেট থাকে তেনেহ'লে এপ্লাই কৰিব পাৰে আৰু যদি ডেটটো এক্সপায়াৰ হৈ যায় তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। তো এইখিনি চোৱাৰ পিছত চাওক ইয়াত গাইডলাইন দিয়া আছে, FAQ দিয়া আছে। তো আপুনি গাইডলাইনত ক্লিক কৰি এই গাইডলাইনকেইটা পঢ়ি যাব পাৰে যে ইয়াৰ কাৰণে ৰিকুৱাৰ্ড ডকুমেণ্টছ কি লাগিব আৰু কিমান পাৰ্চেণ্ট মাৰ্ক লাগিব, কিমান পাৰ্চেণ্ট মাৰ্ক থাকিলে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পিছত ডকুমেণ্টছ কেইটা ক'ত জমা দিব লাগিব, আপুনি অনলাইন ডকুমেণ্টছ আপলোড কৰিব লাগিব নেকি, এই সকলো বস্তু ইয়াত গাইডলাইন আৰু FAQ দিয়া আছে। তো আপুনি এইকেইটা PDF ডাউনলোড কৰি চাব পাৰে আৰু ইয়াৰ পিছত আপুনি ফ্ৰেছ এপ্লাই কৰিবলৈ হ'লে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত ইনষ্ট্ৰাকশ্যন কেইটা দিয়া আছে, আপুনি এইকেইটা এবাৰ ভালদৰে পঢ়ি যাব পাৰে অথবা আপুনি স্ক্ৰল ডাউন কৰি ইয়াত 3টা টিকমাৰ্ক লগাই দিব লাগিব। তো আপুনি 3টা টিকমাৰ্ক লগাই দিব আৰু ইয়াৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ওলাই আহিব। এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। তো প্ৰথমতে আপুনি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব আছাম আৰু ইয়াৰ পিছত স্কলাৰশ্বিপ কেটেগৰী চিলেক্ট কৰিব লাগিব, প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক। যদি আপোনাৰ স্কলাৰশ্বিপটো 10ম শ্ৰেণীৰ তলত হয় তেনেহ'লে প্ৰি মেট্ৰিক চিলেক্ট কৰিব আৰু 10ম শ্ৰেণীৰ বা মেট্ৰিকৰ যদি ওপৰৰ হয় তেনেহ'লে আপুনি পোষ্ট মেট্ৰিকটো চিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত প্ৰথম বক্সত আপুনি আপোনাৰ নামটো এণ্টাৰ কৰি ল'ব। নামটো এণ্টাৰ কৰি লোৱাৰ পিছত দ্বিতীয় বক্সত আপুনি আপোনাৰ স্কিম টাইপটো চিলেক্ট কৰিব লাগিব। তো নামটো এণ্টাৰ কৰাৰ পিছত আপুনি স্কিম টাইপত ক্লিক কৰিব আৰু স্কিম টাইপত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেদৰে দুটা অপশ্যন দেখিবলৈ পাব, স্কলাৰশ্বিপ স্কিম আৰু ইনচেণ্টিভ স্কিম। তো আপুনি ইয়াৰ পৰা স্কলাৰশ্বিপ স্কিমটো চিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত এইটো বক্সত ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি ল'ব আৰু ইয়াত যিকেইটা বস্তু দিব এইকেইটা উদ্যোগে দিব, কাৰণ এইকেইটা বস্তু পিছলৈ আপুনি এডিট কৰিব নোৱাৰিব আৰু এবাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত আপুনি এইখন আধাৰ কাৰ্ডেৰে বা বেংক একাউণ্টেৰে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। তো ইয়াৰ পিছত জেণ্ডাৰ চিলেক্ট কৰিব, ইয়াৰ পিছত মোবাইল নাম্বাৰটো এণ্টাৰ কৰি ল'ব। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত যদি আপোনাৰ ইমেইল ID আছে তেনেহ'লে ইয়াত আপুনি আপোনাৰ ইমেইল IDটো এণ্টাৰ কৰি ল'ব আৰু যদি আপোনাৰ ইমেইল ID নাথাকে তেনেহ'লে ইয়াত আপুনি আপোনাৰ ইমেইল IDটো দিব নোৱাৰে, এইটো আপুনি স্কিপ কৰিব পাৰে। তো মোবাইল নম্বৰ আৰু ইমেইল ID এণ্টাৰ কৰি লোৱাৰ পিছত আপুনি আপোনাৰ বেংক ডিটেইলছ কেইটা দিব লাগিব। ইয়াত আপুনি আপোনাৰ বেংকৰ IFSC কোডটো এণ্টাৰ কৰিব লাগিব। তো এইটো বক্সত আপুনি আপোনাৰ বেংকৰ IFSC কোডটো এণ্টাৰ কৰি ল'ব আৰু ইয়াত এবাৰ বেংকৰ IFSC কোডটো এণ্টাৰ কৰি লোৱাৰ পিছত এইটো বক্সত আকৌ আপুনি আপোনাৰ বেংকৰ IFSC কোডটো কনফাৰ্ম কৰিব লাগিব, মানে আপুনি আকৌ এবাৰ IFSC কোডটো ইয়াত এণ্টাৰ কৰিব লাগিব। তো ইয়াত IFSC কোডখিনি এণ্টাৰ কৰি লোৱাৰ পিছত বেংক একাউণ্ট নাম্বাৰ ইয়াত আপুনি এবাৰ এণ্টাৰ কৰিব লাগিব। আকৌ এই বেংক একাউণ্ট নাম্বাৰটো আপুনি
কনফাৰ্ম কৰিব লাগিব তো এবাৰ আপুনি আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰি ল'ব আৰু বেংক একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰি লোৱাৰ পিছত কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ এইটো বক্সত আপুনি আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰি ল'ব একাউণ্ট নাম্বাৰ কনফাৰ্ম কৰি লোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত আপুনি আপোনাৰ বেংকৰ নাম দিব নালাগে এইটো অট'মেটিকেলি চিলেক্ট হৈ যাব ইয়াৰ পিছত আপুনি আইডেণ্টিফিকেশ্যনৰ কাৰণে এটা ডকুমেণ্টছ দিব লাগিব আধাৰ কাৰ্ড বা বেংক একাউণ্ট চ' ইয়াৰ পৰা আপুনি বেংক একাউণ্ট বা আধাৰ নাম্বাৰ চিলেক্ট কৰি ল'ব আৰু যদি আপুনি আধাৰ নাম্বাৰ চিলেক্ট কৰে তেনেহ'লে ইয়াত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাথাকে আপুনি বেংক পাছবুকেৰে বা বেংক একাউণ্টৰে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে আপুনি ইয়াত বেংক একাউণ্ট চিলেক্ট কৰিব আৰু এইটো বক্সত আপুনি আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰি ল'ব ইয়াত আপুনি আপোনাৰ একাউণ্ট নাম্বাৰ বা আপোনাৰ আধাৰ নাম্বাৰ এণ্টাৰ কৰাৰ পিছত এই কাষৰ ইমেজত যিখিনি কাপচা দেখিবলৈ পাই আছে এই কাপচাখিনি আপুনি এইটো বক্সত এণ্টাৰ কৰিব লাগিব এই কাপচাখিনি যদি কেপিটেল লেটাৰ থাকে তেনেহ'লে আপুনি ইয়াত কেপিটেল লেটাৰ এণ্টাৰ কৰিব লাগিব আৰু যদি স্মল লেটাৰ থাকে তেনেহ'লে আপুনি স্মল লেটাৰ এণ্টাৰ কৰিব লাগিব তো কাপচাখিনি যেনেদৰে আছে ঠিক আপুনি তেনেদৰে ইয়াত এণ্টাৰ কৰিব লাগিব আপুনি কাপচাখিনি ইয়াত এণ্টাৰ কৰি ল'ব আৰু কাপচাখিনি এণ্টাৰ কৰি লোৱাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত চাওক ইয়াত 1 2 3 তিনিটা টিক মাৰ্ক লগাই দিব টিক মাৰ্ক লগাই দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু এই ৰেজিষ্টাৰত ক্লিক কৰি দিব ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ সন্মুখত এটা মেছেজ শ্ব' হৈ যাব যে ষ্টুডেণ্ট ৰেজিষ্টাৰ্ড ছাকচেছফুলি ষ্টুডেণ্ট এপ্লিকেশ্যন আইডি ইয়াত এটা এপ্লিকেশ্যন আইডি দিয়া হ'ব আৰু এই এপ্লিকেশ্যন আইডিটো আপুনি নোট ডাউন কৰি ৰাখি ল'ব বা এই পেজটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব বা আপুনি এই এপ্লিকেশ্যন আইডিটো ইয়াৰ পৰা কপি কৰি ল'ব আৰু কপি কৰি লোৱাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব আৰু কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ সন্মুখত লগ ইন পেজটো খোল খাব ইয়াত আপুনি আপোনাৰ এপ্লিকেশ্যন আইডি আপোনাৰ পাছৱৰ্ডটো আপোনাৰ ডেট অফ বাৰ্থ থাকিব তো এপ্লিকেশ্যন আইডি এণ্টাৰ কৰিব আৰু ইয়াৰ পিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি ল'ব আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰি লোৱাৰ পিছত এই কাষৰ ইমেজত যিখিনি কাপচা দিয়া আছে এই কাপচাখিনি আপুনি এইটো বক্সত ফিল কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি লগ ইনত ক্লিক কৰি দিব লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ৰেজিষ্টাৰ কৰোঁতে যিটো মোবাইল নম্বৰ ইয়াত এণ্টাৰ কৰিছিল সেইটো মোবাইল নম্বৰত এটা OTP আহিব আৰু সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব OTP এণ্টাৰ কৰাৰ পিছত আপুনি কনফাৰ্ম OTPত ক্লিক কৰি দিব আৰু ইয়াৰ পিছত আপুনি ইয়াত এটা নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব পাছৱৰ্ডটো এই স্ক্ৰীনত দেখুওৱাৰ দৰে এনে ফৰ্মেটত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব এটা কেপিটেল লেটাৰ থাকিব লাগিব আৰু বাকীখিনি স্মল লেটাৰ ইয়াৰ পিছত আপুনি এটা স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব আৰু নাম্বাৰ দিব লাগিব তো আৰু এই পাছৱৰ্ডটো 8 লেটাৰৰ হ'ব লাগিব তো আপুনি এই স্ক্ৰীনত দেখুওৱাৰ দৰে এনে ফৰ্মেটত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব পাছৱৰ্ডটো এবাৰ নিউ পাছৱৰ্ডত ক্লিক কৰিব আৰু ইয়াৰ পিছত আপুনি কনফাৰ্ম পাছৱৰ্ডত আকৌ এবাৰ এই পাছৱৰ্ডটো সেম এণ্টাৰ কৰি ল'ব পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব আৰু ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপোনাৰ প্ৰফাইলটো খোল খাব ইয়াত চাওক দিয়া আছে হোম এপ্লিকেশ্যন ফৰ্ম চেক ইয়ৰ ষ্টেটাছ প্ৰিণ্ট ইয়ৰ এপ্লিকেশ্যন চেঞ্জ পাছৱৰ্ড উইথড্ৰ এপ্লিকেশ্যন লগ আউট এইকেইটা বস্তু দিয়া আছে তো আপুনি ইয়াৰ পৰা এপ্লিকেশ্যন ফৰ্মটো চুজ কৰি ল'ব আপুনি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ সন্মুখত আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই আহিব আৰু জেনেৰেল ইনফৰ্মেশ্যনত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিকেইটা বস্তু দিছিলে সেইকেইটা বস্তু ইয়াত দেখিবলৈ পাব এইকেইটা আপুনি এডিট কৰিব নোৱাৰিব ইয়াৰ পিছত আপুনি প্ৰথমতে আপোনাৰ ৰিলিজন চিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি আপোনাৰ কমিউনিটি বা কেটাগৰী চিলেক্ট কৰিব আৰু কেটাগৰী চিলেক্ট কৰাৰ পিছত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এনুৱেল ইনকাম এইকেইটা বস্তু আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব চ' আপুনি আপোনাৰ ফাদাৰ নেম মাদাৰ নেম আৰু এনুৱেল ইনকাম এইকেইটা বস্তু আপুনি ইয়াত এণ্টাৰ কৰি ল'ব ইয়াৰ পিছত আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব যে আপুনি ডে স্কলাৰ নে হোষ্টেলাৰ যদি আপুনি হোষ্টেলত থাকে তেনেহ'লে আপুনি হোষ্টেলাৰ চিলেক্ট কৰিব আৰু যদি আপুনি হোষ্টেলত নাথাকে তেনেহ'লে আপুনি ইয়াৰ পৰা ডে স্কলাৰ চিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত আপুনি আপোনাৰ এডুকেশ্যন ডিটেইলছ কেইটা দিব লাগিব তো প্ৰথমতে আপুনি চিলেক্ট ইয়ৰ ইনষ্টিটিউটত ক্লিক কৰিব আৰু ইয়াৰ পৰা আপুনি আছাম চিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত আপুনি আপোনাৰ কলেজখন যিটো ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট নহয় আপোনাৰ কলেজখন বা স্কুলখন যিটো ডিষ্ট্ৰিক্টত আছে সেইটো আপুনি চিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত চাওক ইয়াত দিয়া আছে ওপৰত গেট ইনষ্টিটিউশ্যন
লিষ্ট আপুনি গেট ইনষ্টিটিউশ্যন লিষ্টত ক্লিক কৰি দিব আৰু আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত চাওক ইয়াত এইটো ডিষ্ট্ৰিক্টত যিমানকেইটা কলেজ বা স্কুল আছে সেইকেইটা ইয়াত শ্ব' হৈ যাব ইয়াৰ পৰা আপুনি আপোনাৰ কলেজ বা আপোনাৰ স্কুলৰ নামটো বিচাৰি উলিয়াব লাগিব তো আপুনি সাৰ্চ কৰিও উলিয়াব পাৰে আপোনাৰ স্কুল বা কলেজৰ নামৰ প্ৰথম তিনিটা লেটাৰ আপুনি ইয়াত এণ্টাৰ কৰি দিব আৰু ইয়াত প্ৰথম তিনিটা লেটাৰ এণ্টাৰ কৰাৰ পিছত ইয়াত আপোনাৰ কলেজৰ নামটো ওলাই আহিব আপুনি সেইটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপুনি ইয়াত এবাৰ ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি সিলেক্টত ক্লিক কৰি দিব আৰু সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ স্কুল বা আপোনাৰ কলেজৰ নামটো ইয়াত সিলেক্ট হৈ যাব আৰু ইয়াৰ পিছত প্ৰেজেন্ট ক্লাছ কোৰ্স আপোনাৰ কোৰ্সৰ নামটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰ্টছ সায়েন্স কমাৰ্চ যেটো হয় সেইটো সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত প্ৰেজেন্ট ক্লাছ কোৰ্স ইয়াৰ কিমান বছৰৰ কোৰ্স হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত মোড অফ ষ্টাডি ৰেগুলাৰ নে কৰস্পন্ডেন্স নে পাৰ্ট টাইম যেটো হয় আপুনি এইটো সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত প্ৰেজেন্ট ক্লাছ ষ্টাৰ্ট ডেট তো বৰ্তমান আপুনি যেটো ক্লাছত পঢ়ি আছে সেইটো ক্লাছৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হৈছে বা এডমিশন কেতিয়াৰ পৰা কেতিয়া এডমিশন লৈছে সেই ডেটটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব বা আপুনি ইয়াৰ এই ক্যালেন্ডাৰৰ পৰা এই ডেটটো সিলেক্ট কৰি ল'ব ডেটটো এণ্টাৰ কৰি লোৱাৰ পিছত আপুনি আপোনাৰ প্ৰিভিয়াছ বৰ্ড বা প্ৰিভিয়াছ ইউনিভাৰ্চিটি নামটো সিলেক্ট কৰিব লাগিব মানে আপুনি যোৱাবাৰ কোনটো বৰ্ডৰ আণ্ডাৰত পঢ়ি আছিল বা কোনটো ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছিল সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তো আপুনি আপোনাৰ বৰ্ড বা ইউনিভাৰ্চিটি সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত যোৱাবাৰ মানে আপুনি এইবাৰ কোনটো কোৰ্স কৰিছিল হায়াৰ সেকেন্ডাৰী নে মানে কোনটো ক্লাছ পাস কৰিছিল সেইটো আপুনি সিলেক্ট কৰি ল'ব আৰু কোনটো বছৰত মানে কোনটো বছৰত আপুনি পাস কৰিছিল সেইটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব আৰু ইয়াৰ পিছত যোৱাবাৰ আপুনি কিমান পাৰ্চেন্ট পাই পাস কৰিছিল সেইটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব আৰু ইয়াৰ পিছত যদি আপুনি ইউনিভাৰ্চিটি ৰেংক হোল্ডাৰ হয় তেনেহলে আপুনি ইয়েস কৰিব আৰু যদি আপুনি ইউনিভাৰ্চিটি ৰেংক হোল্ডাৰ নহয় তেনেহলে আপুনি ন কৰি দিব আৰু ইয়াৰ পিছত এইটো বক্সত আপুনি আপোনাৰ দশম শ্ৰেণীৰ মানে মেট্ৰিকৰ এডমিট কাৰ্ডৰ যেটো ৰোল নাম্বাৰ হয় সেই ৰোল নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব তো প্ৰথমতে আপুনি আপোনাৰ সেন্টাৰ কোডটো এণ্টাৰ কৰিব আৰু সেন্টাৰ কোডটো এণ্টাৰ কৰি লোৱাৰ পিছত আপুনি আপোনাৰ ৰোল এণ্টাৰ কৰিব আৰু ইয়াৰ পিছত অলপ স্পেচ ৰাখি আপুনি নাম্বাৰটো এণ্টাৰ কৰি ল'ব তো ৰোল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপুনি মেট্ৰিক কোনটো বৰ্ডৰ পৰা পাস কৰিছিল হাই মাদ্ৰাসা নে HSLC মানে সেৱা হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব বৰ্ডৰ নামটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি মেট্ৰিক পৰীক্ষা কোনটো চনত পাস কৰিছিল সেই চনটো আপুনি এইটো বক্সত এণ্টাৰ কৰিব লাগিব তো এইটো বক্সত আপুনি আপোনাৰ মেট্ৰিক পৰীক্ষাত যেটো চনত পাস কৰিছিল সেই চনটো এণ্টাৰ কৰি ল'ব আৰু যদি আপুনি পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটো এপ্লাই কৰি আছে মানে আপুনি হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত যদি স্কলাৰশ্বিপটো এপ্লাই কৰি আছে তেনেহলে এইটো বক্সত আপুনি আপোনাৰ হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ডৰ যেটো ৰোল নাম্বাৰ হয় সেইটো আপুনি এইটো বক্সত এণ্টাৰ কৰিব লাগিব তো এইটো বক্সত আপুনি আপোনাৰ হায়াৰ সেকেন্ডাৰী ৰোল নাম্বাৰটো এণ্টাৰ কৰি ল'ব ইয়াৰ পিছত আপুনি হায়াৰ সেকেন্ডাৰী কোনটো বৰ্ডৰ পৰা পাস কৰিছিল সেইটো আপুনি ইয়াত সিলেক্ট কৰি ল'ব আৰু এইটো বক্সত আপুনি হায়াৰ সেকেন্ডাৰী কেতিয়া পাস কৰিছিল মানে কোনটো চনত পাস কৰিছিল সেই চনটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব আৰু ইয়াৰ পিছত যদি আপুনি কোনো কম্পিটিটিভ এক্সামত কোৱালিফাই হয় তেনেহলে আপুনি ইয়াত ইয়েস কৰি দিব আৰু যদি নহয় তেনেহলে এইকেইটা আপুনি এনেদৰে ৰাখি দিব আৰু ইয়াৰ পিছত যদি আপুনি মাউৰা হয় মানে ইজ অৰফান আপুনি ইয়েস কৰি দিব আৰু যদি আপুনি মাউৰা নহয় তেনেহলে আপুনি ন কৰি দিব আৰু ইয়াত আপুনি আপোনাৰ গাৰ্জেন্টৰ নামটো দি দিব গাৰ্জেন্টৰ নামটো এণ্টাৰ কৰি ল'ব আৰু গাৰ্জেন্টৰ নামটো এণ্টাৰ কৰি লোৱাৰ পিছত যদি আপোনাৰ কোনো ধৰণৰ ডিজেবিলিটি থাকে তেনেহলে আপুনি ইয়েস কৰি দিব আৰু যদি নাথাকে তেনেহলে ন কৰি দিব আৰু ইয়াৰ পিছত আপোনাৰ বৈবাহিক স্থিতি যদি আনমেৰিড হয় আনমেৰিড দিব আৰু যদি ডাইভৰ্স মেৰিড যেটো হয় সেইটো আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত পেৰেন্টছ প্ৰফেশন এইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰু ইয়াত আপুনি আপোনাৰ বেংক একাউণ্ট নাম্বাৰ আৰু IFSC কোডটো দেখিবলৈ পাব আপুনি এইকেইটা এডিট কৰিব নোৱাৰিব আপুনি সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপোনাৰ সন্মুখত আন এটা পেজ খোল খাব ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ইয়াত আপুনি আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰি লোৱাৰ পিছত এইটো বক্সত আপুনি ব্লক বা আপোনাৰ তালুক সিলেক্ট কৰিব লাগিব তো
আপুনি চুজ ইয়ৰ অপশ্যনত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপুনি আপোনাৰ ব্লক বা আপোনাৰ তালুক নেমটো সিলেক্ট কৰি ল'ব আৰু এইটো সিলেক্ট কৰি দিয়াৰ পিছত এইটো বক্সত আপুনি আপোনাৰ ষ্ট্ৰীট নেম মানে আপোনাৰ ৰোডৰ নামটো বা আপোনাৰ ঘৰ নম্বৰটো এণ্টাৰ কৰি ল'ব আৰু এইটো বক্সত আপুনি আপোনাৰ পিন কোডটো এণ্টাৰ কৰি ল'ব ইয়াত আপোনাৰ ডিটেইলছ দিব ইয়াত আপোনাৰ স্কুলৰ ডিটেইলছ দিয়াৰ প্ৰয়োজন নাই আৰু ইয়াৰ পিছত চাওক স্কিম ডিটেইলছ ইয়াত আপুনি কোনটো স্কিম এপ্লাই কৰিব ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব তো মই হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত এইটো এপ্লাই কৰি আছো সেই কাৰণে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ স্কিম মাইনৰিটিজ ইয়েস এইটো মই সিলেক্ট কৰি আছো ইয়াৰ পিছত আপুনি ডকুমেন্টস আপলোড চাওক ইয়াত এটা নোট দিয়া আছে চাওক স্কলাৰশ্বিপ এমাউন্ট লেছ দেন 50,000 no need to upload any document submit copy of document in school college or institute ইয়াত কৈছে আপুনি যেটো স্কলাৰশ্বিপ এপ্লাই কৰি আছে সেই স্কলাৰশ্বিপটোৰ এমাউন্ট যদি 50,000 তকৈ কম হয় তেনেহলে আপুনি অনলাইন কোনো ধৰণৰ ডকুমেন্টস আপলোড কৰিব নালাগে যিকেইটা ডকুমেন্টছৰ প্ৰয়োজন হয় সেই ডকুমেন্টছ কেইটা আপুনি আপোনাৰ কলেজ বা আপোনাৰ স্কুল বা আপোনাৰ ইনষ্টিটিউটত সাবমিট কৰি দিব আৰু ইয়াৰ পিছত আপুনি ফাইনেল সাবমিটত ক্লিক কৰি দিব আৰু ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ সন্মুখত আপোনাৰ এপ্লিকেশনখন ওলাই আহিব আৰু এই এপ্লিকেশনখন আপুনি প্ৰিন্ট আউট কৰিব লাগিব কাৰণ এই এপ্লিকেশনখন আপুনি কলেজত জমা দিব লাগিব যদি আপোনাৰ কম্পিউটাৰ বা আপোনাৰ মোবাইলৰ লগত প্ৰিন্টাৰ সংযোগ আছে তেনেহলে আপুনি প্ৰিন্ট কৰি ল'ব বা আপুনি সেভ এজ পিডিএফ সিলেক্ট কৰি আপুনি সেভত ক্লিক কৰি দিব আৰু সেভত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি এইটোৰ নাম এপ্লিকেশন ফৰ্ম বুলি দিব আৰু এপ্লিকেশন নামটো লিখাৰ পিছত আপুনি সেভত ক্লিক কৰি এইখন আপুনি আপোনাৰ কম্পিউটাৰত ৰাখি ল'ব আৰু যেতিয়া আপুনি ডকুমেন্টছ কেইটা আৰু এপ্লিকেশনখন কলেজত জমা দিব লাগিব তেতিয়া আপুনি এখন প্ৰিন্ট আউট কৰি কলেজত জমা দিব লাগিব কেৱল এইখন দিলে নহব আপুনি লগতে আপোনাৰ আধাৰ কাৰ্ড বা যদি আধাৰ কাৰ্ড নাথাকে কোনো এখন আইডেন্টিটি প্ৰুফ দিব লাগিব আৰু ইয়াৰ পিছত আপোনাৰ বেংক একাউন্ট আৰু দুখন ফৰ্ম আছে সেলফ ডিক্লাৰেশন ফৰ্ম আৰু পেৰেন্টছ ইনকাম ডিক্লাৰেশন ফৰ্ম এই দুখন ফৰ্ম আপুনি কলেজত জমা দিব লাগিব তো এই দুখন ফৰ্মৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি প্ৰিন্ট আউট কৰি সিল সহি কৰি সিগনেচাৰ কৰি আপুনি আপোনাৰ কলেজ বা আপোনাৰ স্কুলত জমা দি দিব আৰু কলেজ বা স্কুলত জমা দিয়াৰ পিছত আপোনাৰ কামটো সম্পূৰ্ণ হৈ যাব আৰু বাকি যিখিনি কাম হয় সেইখিনি কলেজৰ পৰা বা স্কুলৰ পৰা কৰি দিব আৰু যদি আপোনাৰ স্কলাৰশ্বিপ এপ্লাই কৰোতে কিবা প্ৰবলেম হয় তেনেহলে কলেজৰ পৰা জনাই দিব তেওঁলোকে ডিফেক্টিভ কৰি দিব আপোনালোকে আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু আপোনাৰ পাসওয়াৰ্ডৰে ইয়াত এন্টাৰ কৰি আপুনি এডিট কৰিব পাৰিব তো আজিৰ ভিডিওটোত মাত্ৰ এইখিনিয়ে আশা কৰো ভিডিওটো চাই ভাল লাগিছে যদি সঁচাই ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব